নমস্কাৰ, মই সাজিনাই পিতা চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। কি খবৰ আপোনালোকৰ? নিশ্চয় ভালেই, বৰ্তমান মোৰো ভালেই। আজি হৈছে 11 আগষ্ট, আজি হৈছে ৰাখী বন্ধন। ৰাখী বন্ধনৰ সকলোকে বহুত শুভেচ্ছা যাচিলোঁ আৰু দাদা, ভণ্টি, ভাইটি বা সকলোৰে নিজৰ সম্বন্ধবোৰ ধুনীয়াকৈ বজাই ৰাখক আৰু সকলোৰে আগতকৈও বহুত মৰম চেনেহ বাঢ়ি যাওক। এগালমান মৰম চেনেহ দিয়ক নিজৰ পৰিয়ালৰ ভাইটি ভণ্টিসকলক আৰু ৰিলেশ্যনৰ যিমানবোৰ আছে সকলোকে মৰম চেনেহ দিয়ক। সকলো সুখী থাকক। জীৱননো কি দুদিনীয়া, সেইকাৰণে সকলোৱে মৰম চেনেহেৰে আগবাঢ়ি যাওক। আৰু মোৰ ভিডিঅ'টো আৰম্ভ কৰি দিছোঁ। যদি ভিডিঅ'টো চাই ভাল পায় তেন্তে প্লিজ লাইক কমেণ্ট কৰিবলৈ নাপাহৰিব। আৰু যদি কোনোবা নতুনকৈ মোৰ চেনেললৈ আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি যোৱা আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব। তেতিয়া মই এতিয়া ভিডিঅ'বোৰ আপোনালোকে অতি সোনকালে পাব। এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু আজি প্ৰথমতে চাই লওক যোৱাকালিৰ ভিডিঅ'। যোৱাকালি মই ক'ত গৈছিলোঁ, কি কৰিছিলোঁ আৰু কি খাইছিলোঁ সকলোবোৰ দেখুৱাবলৈ চেষ্টা কৰিছোঁ। মই যোৱাকালি ভিডিঅ' বনাই থৈছোঁ আৰু বলকচোন যোৱাকালি মই কি কৰিলোঁ আপোনালোকে চাই যাওক। আৰু মই কিবা কাম অলপ আছে সেইবোৰ কৰিলোঁ আৰু অলপ দোকান যাব আছে, দোকানৰ পৰা আহি লওঁ আৰু ঠিক আছে। টানটেনেন, এয়া মই পথাৰ পাই গ'লোহি। ইমান দিনৰ আশা এটা যে পূৰ হৈছে নহয়। পথাৰলৈ যাম কৈ আজি আহিব পাইছোঁ। এইজনী মই হয়, বগা চাৰ্ট পিন্ধাজনী। এইফালে মা আছে, এইফালে কাকতি আছে, গোটেইকেইজনী ধুনীয়াকৈ পথাৰ ৰুই আছোঁ। আৰু ইফালে তাৱৈ আৰু পাপাই কোৰ মাৰি আছে। ভিডিঅ' কৰি আছে ভণ্টিয়ে, মানে নিয়ে। তাৰপাছত চক এইয়া কেনেকুৱা ধুনীয়াকৈ ৰুইছে নহয় সিহঁতি তিনিজনীয়ে। মই এতিয়া ভিডিঅ' কৰি লৈছোঁ। তাৰপাছত অকণমান পাছতে আমি খানাৰ পৰ্ব আৰম্ভ হৈ যাব আৰু আমাৰ এয়া আৰম্ভ হৈ গ'ল। এগ ফ্ৰাইড ৰাইচ, আমাৰ চানা আছে আৰু এটা ফান্তা আছে। ফান্তাটো কিমান ডাঙৰ ভাবিছে, 2 লিটাৰ। অকণমান 2 লিটাৰতকৈ বেছি, 2 পইণ্ট কিমান আছিলে পাহৰি গ'লোঁ। এইটো আছে। এতিয়া আকৌ পকৰি আছে, পকৰি বনাই নিছে। মানে খাবলৈ গৈছোঁ নে কাম কৰিবলৈ গৈছোঁ, খাবলৈ যোৱা নিচিনাহে হৈছে। এতিয়া ঘৰলৈ আহি গা পা ধুই আজৰি হ'লোঁ। এতিয়া বনাম ভাত। আমি গোটেইবোৰে মিলি এইফালে কাটি লৈছোঁ কলপচলা, তলত মই বহি কাটি আছোঁ, আলু কাটি আছোঁ। এয়া দোকানত ভণ্টিয়ে টোপোলা ভাত বনাই আছে, মই ভিডিঅ'টো কৰি দিছোঁ ধুনীয়াকৈ। টোপোলা ভাতৰ লগত হাঁহৰ মাংস কি যে মজা লাগে নহয় জুতিটো। আপোনালোকে লৈ চাবচোন যদি কোনোবা এনেদৰে খাই নাইবা হাঁহৰ মাংস আৰু টোপোলা ভাত খালে খাই থাকোঁ লাগে। মনত পৰিলে আৰু খাওঁ লাগিয়ে যায়। জিভাৰ পানী পৰিছে নেকি কাৰোবাৰ? মোৰ কিন্তু পৰিছে, কওঁতেই পৰিছে জানেনে। এয়া টোপোলা ৰেডি। মানুহ 7জনৰ কাৰণে 7টা-8টামান হ'ব চাগে। এয়া খানা ৰেডি হৈ গ'ল। গোটেইবোৰে তলত ধুনীয়াকৈ বহি লৈছোঁ খাবলৈ। হাঁহৰ মাংসকণ আকৌ এবাৰ ধুনীয়াকৈ দেখাই দিছোঁ। এয়া হৈছে আজি আমাৰ পথাৰ শেষ কৰা খানা। দোকানৰ পৰা আহিলৈ এতিয়া পাকঘৰত আছোঁ। পিছফালে দেখি গম পাইছে, এইখিনি বস্তু দেখিলে আপোনালোকে গম পাবই মই যে পাকঘৰত আছোঁ হয় নাই। দোকানলৈ গৈছিলোঁ, কিন্তু আজি যে মই পাহৰি থাকিলোঁ বৃহস্পতিবাৰে আমাৰ ইয়াত সাপ্তাহিক বন্ধ থাকে কাৰণে গৈছোঁ আৰু ভাবিছোঁ দোকান এখনো খোলা নাই, আজি কি হ'ল আকৌ ভাবি গৈ আছোঁ। অকণমান মনত পৰিছে, আজিচোন বৃহস্পতিবাৰ। ইমানেই মাথা গৰম নহয়, মই পাহৰি থাকিলোঁ। তাৰপাছত যোৱাকালি মানে কি নাই বুলি হাজবেণ্ডে ফোন কৰিলে। মই ক'লোঁ আমুক নাই তামুক নাই ক'লোঁ, কিন্তু বাচন ধুবলৈ ধুলে। তো ৰাতিপুৱা যেনে তেনে মেনেজ হৈ গ'ল, মানে তাত মানে ডিবাটোত যিমানকণ লাগি আছিলে আৰু সেইখিনিয়ে মই যেনে তেনে ধুই মেলি মেনেজ কৰি দিলোঁ। দুপৰীয়া মানে বাচন ধুবলৈ গৈছোঁ, কিন্তু বাচন ধুবলৈ একোৱেই নাই। মই ধুম কিহে, ৰাতিপুৱাটো গোটেইখিনি ধুই মেলি একেবাৰে ডিবাটো মানে পানী দি চাফা কৰি ধুই দিলোঁ। এতিয়া নাই, কিন্তু দোকানলৈ গৈছোঁ। দোকানখনত ইমান মূৰটো গৰম হৈ গৈছিলে, কিন্তু পটককৈ মনত পৰিলে মানে আমাৰ ওচৰৰ দোকানী দাদাজনৰ নাম্বাৰটো আছে। ফোন কৰিলোঁ, দাদা দোকান খুলিবনে? তাৰপিছত দাদাই কৈছে দোকানটো ঠিক আছে, কি লাগিছিলে? মোৰ চাবোন এটুকুৰা হ'লেও উলিয়াই দিয়ক না প্লিজ বুলি কৈছোঁ আৰু উলিয়াই আনিছোঁ। ইমান মাথা গৰম নাই। যোৱাকালি একদম পাহৰি গ'লোঁ। আজি বৃহস্পতিবাৰে আমাৰ কাকপথাৰ বন্ধ থাকে। ঠিক আছে, এতিয়া সেইখিনি এনেই আৰু আপোনালোকক কৈ দিছোঁ যে এইটো কথা হয়তো মই এদিন আজি 5 বছৰ পাছত হয়তো আজি 10 বছৰ পাছত চাব পাৰিম। সেইকাৰণেহে মই এইটো মানে এনেকুৱাকৈ কৰি থৈছোঁ। এনেকুৱা ঘটনা মোৰ লগত আগত হোৱা নাই, মানে আজি প্ৰথম হৈছে। সেইকাৰণে প্ৰথমটো মই ইউটিউবত থৈ যাম বুলি ভাবিয়ে এনেদৰে মানে কৈছোঁ। কোৱাৰ কাৰণ হৈছে যদি আপোনালোকে চাই বেয়া পায় তেন্তে স্কিপ কৰিব নাচাব। ঠিক আছে, এতিয়া মই কি ৰান্ধো অকণমান দেখুৱাম। ৰন্ধাটো নেদেখুৱাম, কি ৰান্ধো সেইটোৱে দেখুৱাম চাগে। কেতিয়া ভাত পানী বনাই লওঁ, তাৰপাছত
ভিডিঅ'টো শেষ কৰিম। যোৱাকালিৰ পৰা দেখুৱাই আছোঁ, সেইকাৰণে বহুত দীঘল হৈ যাব, বেছি দীঘলকৈ চাই আমনি পাব। সেইকাৰণে এতিয়া মই কি ৰান্ধো দেখাই দিম অলপ। এয়া হৈছে ৰঙালাও আগ বইল, ৰঙালাও পাত বইল কৰি আছোঁ। কেৱল নিমখ দিয়ে বইল কৰিছোঁ, একো দিয়া নাই আৰু পানীও দিয়া নাই, ইয়াৰ পৰা নিজে ওলাইছে। এয়া হৈছে মগু, অমিতা আৰু আলু কুকাৰত চিটি মাৰি দিছোঁ আৰু পিঁয়াজ কাটি দিছোঁ, আদা নহৰু কাটি দিছোঁ। ইমান গৰমত ভাজি খাব মন নাই সেইকাৰণে। আৰু এইফালে কাটি লৈছোঁ তিয়ঁহ গৰমত, এফালে ৰঙালাও আগ পাত, পিঁয়াজ, টেঙা, ইমানেই চিম্পুলকৈ খাইছোঁ আজি দুপৰীয়া আহাৰ।